আতংক। অন্য দেশৰ দৰে অসমতো বৰ্তমান এই ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিছে। তাৰ মাজতে বহিৰাজ্যত কৰ্মৰত বহু যুৱক যুৱতীয়ে এতিয়া সংস্থাপনৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে। এনে মহামাৰীৰ সময়তে তিয়কৰ কেইজনমান যুৱকে বহু শিক্ষিত হৈও চাকৰিৰ পিছত নদৌৰি কৃষি কৰ্মত জড়িত হৈ ইয়াৰ দ্বাৰা স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। চিকান, কবি আৰু ভিন্ন প্ৰজাতিৰ গছ ৰোপণ কৰাৰ লগতে কুকুৰাৰ ফাৰ্ম খুলি উপকৃত কৰিবলৈও সক্ষম হৈছে। এনেদৰে প্ৰত্যেকজন যুৱক যুৱতীয়ে চাকৰিৰ পিছত দৌৰ নামাৰি নিজৰ মাটিত নিজেই কৰ্ম কৰিলে হয়তো আৰু অধিক স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব।